And Namaskar Hokoluke. মোৰ নাম শ্ৰী সানি ৰংথুলু 2025 মিষ্টাৰ KYF ফাৰ্ষ্ট ৰানাৰ্ছ আপ মই আজি এই ভিডিঅ' বনোৱা মূল কাৰণ এই হৈছে যে মিষ্টাৰ KYF 2025 যোনটো ৰিসেন্টলি আপোনাৰ ফেব্ৰুৱাৰী মান্থত কমপ্লিট হৈছিল এণ্ড য'ত মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ পজিশনটো এচিভ কৰিবলৈ সক্ষম হৈছিলো এণ্ড স্যাডলি য'ত মোৰ উইনিং এমাউণ্ট যোনটো আছিল কেছ প্ৰাইজ 20,000 য'ত মোক চেক দিয়াও হৈছিল আপোনালোকে ফটোত চাব পাৰে Hey, winning amount to my আজি এই জুলাই মান্থলে ৰিসিভ কৰা নাই হেওতে মোক বাৰে বাৰে ডিলে কৰি আছে মানে KYF মিষ্টাৰ KYF কমিটি এণ্ড মোৰ প্ৰেসিডেন্ট লগতো বাৰে বাৰে কন্টাক্ট হৈছিলে যে স্যাৰ মোৰ অলপ প্ৰবলেম চলি আছে হেওতকো মই মোৰ প্ৰবলেমছবোৰ শেয়াৰ কৰিছিলো যে মই ষ্টুডেন্ট হয় মই এই ফ্ৰিল্যান্সিং মডেলিং এণ্ড ফটো শ্বুট আৰু আপোনাৰ এই কম্পিটিশনছবোৰ কৰিয়ে সৰু সুৰা এমাউণ্ট আৰ্ন কৰো এণ্ড 20,000 is a big amount for a student like me Hura পইচা হ'ব পাৰে কাৰোবাৰ কাৰণে বাট 20,000 টকা মোৰ নিচিনা মানুহ কাৰণে it's a big amount for a student like me so KYF খতম হোৱাৰ কেদিনমান পিছত মোক কোৱা হৈছিল যে 1 বা 2 উইকছ পিছত তোমাৰ ইন্টাৰভিউ লোৱা হ'ব এণ্ড তুমি ডিফু আহিব লাগিব তেতিয়াতে আমি তোমাক ইন্টাৰভিউ ল'ম এণ্ড তোমাক উইনিং প্ৰাইজ কেছ প্ৰাইজটো দিয়া হ'ব দেন লাষ্টত গৈ হেতু কেনসেল হৈ গ'ল মোক ক'লে যে এটো কেনসেল হৈ গ'ল তোমাৰ অনলাইন ইন্টাৰভিউ লোৱা হ'ব থ্ৰু ভিডিঅ' কল এণ্ড তোমাক অনলাইন ট্ৰান্সফাৰ পেমেন্ট কৰি দিম বুলি 20,000 টো দেন মাৰ্চ গ'ল মই এপ্ৰিলত খুদু সিহঁতে কয় যে CM ফালৰ পৰা ইহঁতক ফাণ্ডছ দিয়া নাই কেইদিনমান পিছত আৰু মই খবৰ লওঁ যে কৈছিল নেকি ছাৰ মোৰ অলপ প্ৰবলেম চলি আছিল পইচা দৰকাৰ আছিলে তেতিয়াতো মোক কয় যে CM এ বিল পাছ কৰা নাই এতিয়ালে ফাণ্ডছ দিয়া নাই যেতিয়া CM এ দিব পাৰিব তেতিয়াহে পইচাটো আমাক পেমেন্ট কৰিব বুলি দেন মই এই কথাটো সেকেন্ড ৰানাৰ্ছ আপৰ লগত ডিসকাস কৰিলো যে তুমি পেমেন্টটো পালা নেকি বুলি বাট ইন্টাৰেষ্টিং কথা এই হৈছে যে মিষ্টাৰ KYF ৰ যোনটো উইনাৰ আছিল মেইন উইনাৰ মই হলো ফাৰ্ষ্ট ৰানাৰ্ছ আপ মোৰ তলত এজন আছে সেকেন্ড ৰানাৰ্ছ আপ আৰু যোন উইনাৰ হৈছিল হি কেতিয়াবা এটা ইন্টাৰভিউ লোৱা হৈছে এণ্ড হি প্ৰাইজ এমাউণ্টটো পাই গ'ল এণ্ড মিছ KYF ৰ যোন আছিল তাত গোটেই উইনাৰছে নিজৰ কেছ প্ৰাইজবোৰ ৰেসপেক্টিভলি পাই গৈছে বাস মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ এণ্ড সেকেন্ড ৰানাৰ্ছ আপ এতিয়ালে আমি আমাৰ কেছ প্ৰাইজটো ৰিসিভ কৰাই নাই আমি বহুত ভাগৰি গৈছো খুজি যে ইনফৰ্ম কৰি যে স্যাৰ পইচাটো কেতিয়া দিব বাৰে বাৰে মুকটো কৈ যে CM এ পইচাটো দিয়া নাই আমাক CM এ ফাণ্ডছটো দিলেহে আমি তোমালোকক দিব পাৰিম কৈ আছে এণ্ড আজিও মই তেখেতক টেক্সট কৰিলো সিহঁতে চিন কৰি পিনে থৈ দিলে আজিও মই সুধিছিলো স্যাৰ কি খবৰ কেতিয়া দিব পেমেন্ট কেতিয়া কৰা হ'ব তেখেতে বাস চিন কৰি পিনে থৈ দিলে সো মই উপায় নাপাই এই ভিডিঅ'টো আজি বনাব লগিয়া হ'ল এণ্ড মই বিচাৰো যে এই ভিডিঅ'টো গৈ পাওক কনসাৰ্ন অথৰিটিছৰ লৈকে যাতে ইহঁতে নেচেচাৰী একশ্যনছ আৰু ষ্টেপছ ল'ব পাৰে এই মিষ্টাৰ KYF কমিটিক লৈ যিহেতু আমি উইনাৰ্ছবোৰে আমিও কষ্ট কৰিছিলো তাত গৈ ৰাতিলে থকা নিজক প্ৰিপেয়াৰ কৰা কোৱেশ্চন এনসাৰ ৰাউণ্ড কাৰণে সেইবোৰৰ কাৰণে এটসেট্ৰা আৰু মই গুৱাহাটীত থাকো মই থুলুৱা কাৰ্বি হয় মই ডিফুলে গৈ কম্পিট কৰিছিলো সো বেয়া লাগিছে মোৰো এতিয়ালে এনেকুৱা কৰিছে মোৰ লগত বাৰে বাৰে মোক এক্সকিউজ দি আছে এনেকুৱা ডিলে কৰি আছে মোক এটা ফিক্স ডেটো দিয়া নাই এণ্ড বাৰে বাৰে CM ৰ লৈ আছে CM এ ফাণ্ডছ দিয়া নাই সো বাইদত পৰি গৈছো এই ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ এণ্ড মোৰ এই অনুৰোধ যে এই ভিডিঅ'টো গৈ পাওক কনসাৰ্ন যোন অথৰিটিজ আছে যোনে একশ্যন ল'ব পাৰে এই KYF কমিটিক লৈ এই প্ৰেসিডেণ্টক লৈ এই হোল কমিটিক লৈ বা হোল KYF বস্তুটোক লৈ য'ত আমি উইনাৰ্ছবোৰ সেই ৰেসপেক্টটো পোৱা নাই এণ্ড আমি ডিজাৰ্ভিং এমাউণ্ট যোনটো হয় এতিয়ালৈ ৰিচিভ কৰা নাই সেয়ে মোৰ অনুৰোধ ধন্যবাদ